কলিযুগ নামেৰে এখন যি ৱেব ছিৰিজ বৰ্তমান আমি দৃশ্যগ্ৰহণ কৰি আছো। আজি নিশাৰ ভাগতো দৃশ্যগ্ৰহণ হৈ গ'ল ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত। এই ৱেব ছিৰিজখনৰ দ্বাৰা আমি সমাজখনত ঘটি থকা কিছুমান ঘটনা ইয়াতে দেখুৱাবলৈ বিচাৰিছো। বিশেষকৈ আমাৰ যুৱচাম আচলতে যে বিপথে গৈছে, বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰি, যেনে ড্ৰাগছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ নিচা সেৱন কৰি তেখেতসকলে বিপথে গৈছে। বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি আচলতে ভয়ংকৰ এক বিপদৰ ফালে গমন কৰি আছে আমাৰ যুৱ সমাজ। আৰু তাকে আমি এই ছবিখনৰ জৰিয়তে আমি দেখুৱাবলৈ বিচাৰিছো। এক সজাগতামূলকভাৱে আমি এই ৱেব ছিৰিজখন নিৰ্মাণ কৰিছো, যাতে ৰাইজ সজাগ হয়। কাৰণ এই যিখন ৱেব ছিৰিজ আমি এনেকুৱা কিছুমান বস্তু দেখুৱাইছো, মেছেজ আমি দিবলৈ চেষ্টা কৰিছো, যাতে এনেধৰণৰ কিছুমান কাম আমি নকৰো, আমাৰ যুৱচাম যাতে আঁতৰি আহে। কিছু সংখ্যক আমি যাতে সমাজখন শুধৰণি কৰাত আমি কিছু হ'লেও যাতে অৰিহণা যোগাব পাৰো, আমি তেনেধৰণৰ এক চিন্তাৰে আমি আগবাঢ়িছো। আৰু ৱেব ছিৰিজখন আমি দুৰ্গা পূজাৰ আগে আগে আমি সম্প্ৰচাৰ কৰিম, আৰু তাৰ পাছতে প্ৰতি সপ্তাহে দৰ্শকে চাবলৈ পাব। গতিকে ৱেব ছিৰিজখন ৰাইজে আঁকোৱালি ল'ব বুলি আমি সকলোকে আহ্বান জনাইছো, আঁকোৱালি ল'বলৈ। আচলতে এইটো এটা শ্বুটিঙৰ দৃশ্যাংশ। কলিযুগ নামৰ এখন ৱেব ছিৰিজ ইউটিউবৰ যোগেদি শাৰদীয় দুৰ্গোৎসৱৰ আগে ৰাইজে উপভোগ কৰিব পাব। তাৰে এটি দৃশ্যাংশ যথেষ্ট বিনোদনধৰ্মী আৰু প্ৰাসংগিক। আপোনালোক সকলোৱে উপভোগ কৰিব পাৰিব। শাৰদীয় দুৰ্গোৎসৱৰ পিছে প্ৰতি সপ্তাহে ইয়াৰ এটা খণ্ড আপোনালোকে ৰাইজে উপভোগ কৰিব পাৰিব। আৰু তাৰে এটি দৃশ্যাংশ আজি আমি শ্বুটিঙৰ মাধ্যমেৰে সম্পন্ন কৰিলোঁ। কেনেকুৱা ধৰণৰ হ'ব কাহিনীভাগ? আচলতে প্ৰাসংগিক এটা প্লট লৈ পেলাই কৰা হৈছিলে। আজি যিটো ড্ৰাগছৰ উপদ্ৰৱ হৈছে, ড্ৰাগছ ব্যৱসায়ী যিসকলে যেনেকৈ অসমৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ শিপা বিয়পাইছে, তেখেতসকলৰ লগত এটি সংঘাত আৰু ড্ৰাগছৰ পৰা সমাজ মাধ্যমত যিটো ক্ষতি কৰে, তাৰ ওপৰত এটা খুব সুন্দৰ অৱলোকন কৰা হৈছে। ভালেই লাগিছে, কাৰণ এইটো মই 2 বছৰ হৈ গৈছিল। মই ভাবি আছিলোঁ যে কৰিম, কিন্তু পৰিস্থিতিৰ ওপৰত মই কৰিব পৰা নাছিলোঁ, যিহেতু কৰোণা মহামাৰী যিহেতু আহিছিলে। যে মই এতিয়া আৰম্ভ কৰিছোঁ আকৌ পূজাৰ আগে মই ভাবিছোঁ যে এটা পাৰ্ট যাতে চবক দেখাব পাৰোঁ। আৰু মই এইটো বিচাৰোঁ যাতে মই সমাজক কিবা এটা ভাল দিশত লৈ যাব পাৰোঁ। মই যিখিনি পাৰোঁ বা মই যিখিনি শিকিছোঁ আজিলৈকে, সেইখিনিৰ থ্ৰুদি মই কিবা এটা ভাল দেখাব বিচাৰোঁ। বা আজিৰ ডেটত যেনেকুৱা ড্ৰাগছ হওক বা যিকোনো ক্ষেত্ৰত বেয়া ল'ৰা ছোৱালী যি পৰিস্থিতিলৈ গুচি যায়, সেইখিনি পৰিস্থিতি আমি যিমানখিনি পাৰোঁ দেখাব বিচাৰিছোঁ, যে সেইখিনিলৈ গ'লে বিপদটো আমাৰ নিজৰ হয়। একচুৱেলি মানে আমি এটা ৱেব ছিৰিজৰ শ্বুটিং কৰি আছোঁ ইয়াতে। ৱেব ছিৰিজখনৰ নাম কলিয়ুগ, আৰু পাংকু কেপচাৰ লাইভ পাংকু নামৰ এটা ইউটিউব চেনেলৰ মাজেদি এইটো ৰিলিজ হ'ব। এপিছ'ড ৱাইজ ৰিলিজ হৈ যাব প্ৰতি সপ্তাহে। তো আমি প্ৰথম এপিছ'ডৰ শ্বুটিং আজি সমাপ্ত কৰিলোঁ। তো এইখিনিতে আমি ক'ব বিচাৰোঁ, মানে আজিকালি আমাৰ যুৱ প্ৰজন্মৰ মাজত যেনেকৈ ড্ৰাগছ লৈ পেলাই এটা অস্বস্তিকৰ পৰিৱেশ মানে সৃষ্টি হৈ গৈছে। তো সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ যাতে আমাৰ চিত্ৰনাট্যৰ মাজেদি যাতে আমি সমাজক সচেতন কৰিব পাৰোঁ। তেখেতক এজন ড্ৰাগছ মাফিয়া হিচাপে প্ৰয়াক্ত কৰিবলৈ দেখিছোঁ। তেখেত এজন ড্ৰাগছ মাফিয়া, যিদৰে অসমত গোটেই চুকে কোণে ড্ৰাগছৰ বেহা মুকলি হৈ গৈছে,
এই তাৰে ওপৰত এখন মানে চিত্ৰনাট্য আলোকন কৰা হৈছে। তাতে মই এটা পুলিচৰ চৰিত্ৰ অভিনয় কৰিছোঁ। কেনে লাগিছে অভিনয় কৰি? অভিনয় কৰি যথেষ্ট আনন্দিত হৈছোঁ, ভাল লাগিছে। আহিছা